আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। শ্রদ্ধার রাইজ, আমি সকলোৱেও জানো হিন্দু মুসলিম ধর্ম বর্ণ নির্বিশেষে আমি সকলোৱে জানো অসমত নাম্বার 1 লাজ নথকা এটা বস্তু কিন্তু আছে। কার কথা কৈছো আপোনালোক নিশ্চয় জ্ঞানী মানুহ বুজি পাব। অসমত নাম্বার 1 ভণ্ড এজন আছে, বেছি নহয়, কোনো সম্প্ৰদায়ৰ মাজত নাই, কিন্তু অসমৰ মাজত এঠাই আছে। নাম্বার 1 ভণ্ড, নাম্বার 1 দুষ্কৃতি, নাম্বার 1 লাজ নথকা এটা বস্তু। কিন্তু বস্তুটো আকৌ সোশ্যাল মিডিয়াত বহি হাঁহে। কিছুমানে কমেণ্টত লিখিছে যে তোৰ হাঁহিটো দেখিলে আমাৰ বমি আহি যায়, নাউজুবিল্লাহ। তোৰ অলপ লাজ লাগিব লাগিছিল, তোৰ অলপ লাজ বস্তুটো কি তই বুজিব লাগিছিল। তই কেনেকুৱা হাঁহ? তোৰ হাঁহি দেখিলে মানুহৰ বমি আহে, তোৰ হাঁহি দেখিলে মানুহৰ বেয়া লাগে। তুই কেনেকুৱা মানুহ মই ভাবি পোৱা নাই। ইমান লাজ নথকা এটা ভণ্ড অসমত বেছি নাই, মাতুন এটা আছে। সেই মানুহটো কোন হ'ব আপোনালোকে নিশ্চয় জানে, মই ক'বলৈ কোনো প্ৰয়োজন নাই। এনেকুৱা লাজ নথকা ভণ্ড, এই ভণ্ডটো তাৰ এটাই উদ্দেশ্য, ইছলাম বিক্ৰী কৰিবলৈ হ'লে বিক্ৰী কৰি দিম, তাৰ দিন নালাগে, তাৰ ইছলাম নালাগে, সি ইমান আমল দি কি কৰিব? তাৰ টিআৰপি লাগে। ইছলামৰ বিৰোধিতা কৰিলে টিআৰপি পাম, মোল্লাসকলক মৌলানাসকলক মোল্লা বুলি মাতে, মৌলানাসকলক মোল্লা বুলি মাতিলে টিআৰপি পাম। আৰু এটা কথা, তোৰ বক্তব্যত আমাৰ আমাৰ বুলি শব্দ নকবি। তই কিয় আমাৰ আমাৰ শব্দ ব্যৱহাৰ কৰ? তই মোৰ মোৰ এনেকুৱা শব্দ ব্যৱহাৰ কৰিবি। এটা অশিক্ষিত ভাষাও নাজানো, কোৱাৰ ষ্টাইলটোও নাজানো। অসমৰ সকলো ৰাইজে বুজি পায় তই সোশ্যাল মিডিয়াত আহি নিজ ধৰ্মৰ বিৰোধিতা, নিজ আলিম ওলামাৰ বিৰোধিতা, মাদ্ৰাছাৰ বিৰোধিতা কিয় কৰ? তোৰ নাপাক টকা লাগে, পাক টকা তোৰ নালাগে, তোৰ নাপাক টকা লাগে। তই যে কৈ আছ যিমান গালিগুৰাজ কৰে মুছলমানে, যিমান চোৰ ডকাইত আছে মুছলমানৰ মাজত, তই কোন? তোৰ লাজ নাই নেকি? তই কোন? তোৰ ধৰ্মৰ নামটো কি? অহা ভিডিঅ'ত মোক কবিচোন, তোৰ ধৰ্মৰ নামটো কি? তোক দেখিলেই তো মানুহে বেয়া পায়, তোক দেখিলেই তো মানুহে গালি দিয়ে। কিয় দিয়ে? ভাল কাম কৰিলে মানুহে ভাল ক'ব, বেয়া কাম কৰিলে মানুহে বেয়া ক'ব। গাই গৰুৰ তলত গৈ বহিলে গাই গৰুৱে গাখীৰ দিব, আৰু বলদ গৰুৰ তলত গ'লে গাখীৰৰ বিনিময়ত লাত এটা মাৰিব। তই ভাল কাম কৰ, মানুহে ভাল ক'ব। তই বেয়া কাম কৰি আছ, মানুহে তোক গালি পাৰি আছে। কিন্তু এটা কথা তই পাহৰি গৈছ নেকি? উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত সব মুছলমানৰ মৃত্যু হৈছে। এই কথাটা কিয় নকলি? বোধহয় অহা ভিডিঅ'ত কবি ন, যে উৰিষ্যাত ৰেল দুৰ্ঘটনা নহ'লেহেঁতেন মুছলমান থকাৰ কাৰণে হৈছে। এই কথাটো তই কোৱা নাই, কাৰণ বোধহয় পাহৰি গৈছ ন। অহা ভিডিঅ'ত কবি, টিআৰপি অলপ বেছিকৈ পাবি, কাৰণ মুছলমানৰ বিৰোধিতা কৰিলে তোৰ লাভ হয়। বন্দ আজাৰী, এতিয়াও সময় আছে, সুবিধা আছে, ভাল পথত আহিবলৈ আহ্বান কৰিলোঁ।